তো হেল্ল' গাইজ, মই আজি এটা সৰু শ্বৰ্টছ বনাবলৈ গৈ আছোঁ। তো গাইজ শ্বৰ্টছটো আৰম্ভ হ'ব হেপিৰে। তো গাইজ টকা পইচা আৰু ধনী মানুহ থাকিলেই যে মানুহ হেপী এইটো নহয়। হেপী সেইসকলো থাকে যিসকল ৰাস্তাৰ দ্বাৰত বহি এনে মানুহৰ আগত ভিক্ষা মাগে, সেইসকলো হেপী থাকে। কিয়নো সেইসকলে চাওক মুঠি খাইছে নাখাইছে কিন্তু ৰাস্তাৰ কিনাৰতে এনি টাইম বহি থাকে, কিন্তু সিহঁতৰ দিনটো আৰামত পাৰ হৈ গৈছে। কিন্তু মানুহ যেতিয়া নেকি ধনী অতিৰিক্ত পইচা ইনকাম কৰে, যেতিয়া তেওঁৰ মানে একো অভাৱ নাই, তেতিয়া সেইটো চাওক কিবা নহয় কিবা অভাৱ হৈয়ে থাকে। মানে যিমান থাকে এজন মানুহৰ সিমানে লাগে, কিন্তু এজন ভিক্ষাৰীক চাওক এটা দিছে সি সন্তুষ্ট। আপোনাৰ তাত আৰু নকয় যে মোক আৰু 5 টকা এটা দিয়ক বা আবদাৰ নকৰে। সেয়ে কৈছোঁ হেপী থাকিবলৈ হ'লে ভিক্ষাৰীও হেপী থাকে, কিন্তু ধনী মানুহ যেতিয়া AC ৰুম বা এনি টাইম সি তাৰ মানে VIP থাকে তেতিয়া তেওঁ হেপী থাকিব নোৱাৰে। কিয়নো ভিক্ষাৰী হ'লেও হেপী থাকিব পাৰে। তো এইখিনি আপোনালোকক কিবা বুজাবলৈ চেষ্টা কৰিছোঁ। বুজিলে ভিডিঅ'টোৰ তলত কমেণ্ট কৰি জনাই দিব। থেংক ইউ।